স্পটৰ পৰা মোৰ ইউটিউব চেনেল মানসী বৰালৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক দেখুৱাই যাম ভৈৰৱকুণ্ড পিকনিক স্পটৰ কিছুমান দৃশ্য। আৰু এয়া হৈছে ৰাতিপুৱা 4:30 বজাৰ দৃশ্য। সকলোৰে কাৰণে গৰম পানী কৰা হৈছে গা ধুবলৈ, আৰু গা ধুই আমি হ'ম এতিয়া ৰেডি। মই ৰেডি পিকনিকত যাবলৈ, আৰু ইফালে এতিয়ালৈ গায়ে ধোৱা নাই, আৰু মই এতিয়ালৈ গায়ে ধোৱা নাই গ'ল। আৰু ইফালে আমাৰ এই পিকু ৰেডি হৈছে, কিন্তু এইফালে ইনকৰ্ম আছে। ক'ত গ'লে? আমি এতিয়া যাব ওলাইছো ভৈৰৱকুণ্ড। আৰু ইফালে হৈ আছে আন্ধাৰ পুৰা। আৰু সকলোকে ৰখোতে ৰখোতে হৈ গ'ল পোহৰ। আৰু এয়া হৈছে বস্তু বাহানি, আৰু এয়া এখন গাড়ী, আৰু বাকী এখন বাৰু নিজৰ আৰু এখন আহিয়ে পোৱা নাই। আৰু এয়া আহি গ'ল আমাৰ পিকনিকলৈ নিয়া ট্ৰেভেলাৰখন। আৰু পিছফালে গাড়ীত এয়া মাহী আৰু মহা, আৰু এইটো টিকলা সেই দেখাই নাই। আৰু মহাদেৱৰ এটি গীত লগাই আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আমি গৈ আছোঁ নৰ্থ গুৱাহাটীৰ পৰা ভৈৰৱকুণ্ডলৈ। ৰ'ব এটাক এৰি থৈ আহিলোঁ। ব'লক এতিয়া আপোনালোকক লৈ যাওঁ ভৈৰৱকুণ্ডলৈ। আৰু চিট সলনি হৈ গ'ল, এতিয়া আহি গ'ল আমাৰ মামাজীয়ে চকলেট ভগাই আছে। এটাই চকলেট বেগটো পৰিল, এটাই চকলেট চবকে ভগাইছে। আমি পালো এতিয়া চিপাজাৰ, মই একো চিনি নাপাওঁ পিছে। এতিয়া দূৰত হৈছে সৰিয়হৰ আৰু আমি অকমান নামি দিলো। আৰু ফাইনেলি আহি আমি পালো ওদালগুৰি। টোপনি লাগি গৈছে একদম, আৰু পাম লাগিছে ফাইনেলি অলপমান। মই আহিলোঁ ভৈৰৱকুণ্ডৰ ফালে, তো আৰু অলপমান গ'লে আমি পাই যাম পিকনিক স্পট। আৰু আমাৰ আগত থকা এই সকলোবোৰ গাড়ী হৈছে পিকনিকৰ গাড়ী। আৰু এইবোৰ এনেদৰে লাইন লগাই এইকাৰণেই থৈছে যে আগত গাড়ী সোমাবৰ কাৰণে টিকট কাটিব লাগিব। তো ব'লক টিকটটো কাটি আমি ভিতৰলৈ সোমাই যাওঁ। আৰু ইফালেৰে উঠি গ'লে পাব অৰুণাচল প্ৰদেশ। আৰু এয়া আগত গাড়ী সোমাবলৈ পইচা দিব লাগে, তো তাকে দি আছে। আৰু ভিতৰলৈ সোমাই আহি দেখিলোঁ ইয়াত লিখা আছে আই লাভ ভৈৰৱকুণ্ড। যেনেকৈ আমাৰ গুৱাহাটীত লিখা আছে দীঘলী পুখুৰীত আই লাভ গুৱাহাটী, তেনেদৰে ইয়াতেও লিখা আছে আই লাভ ভৈৰৱকুণ্ড। চ' ফাইনেলি আমি আহি পালোঁ ভৈৰৱকুণ্ড পিকনিক স্পট। আৰু এয়া আমাৰ মিউজিক চিষ্টেম ষ্টাৰ্ট হোৱা নাই, হ'ব আৰু ঠিক কৰি আছে চব। আৰু এইখিনিয়ে হৈছে আমাৰ প্লেচ। আৰু এটা কথা এক মিনিট দেখাই আছোঁ।
আমাৰ আগতে যোনে গৈছিলে পিকনিক খাই সিহঁতে এইবোৰ লেতেৰা কৰি থৈ গৈছে লগতে পানীখিনিতো পাত গিলাচ ভাত চব পেলাই থৈ গৈছে এইবোৰ একচুৱেলি এইটো কৰিব নালাগে কাৰণ পানীখিনি লেতেৰা হোৱাৰ লগতে পিছত যোনে আহে পিকনিক খাবলৈ সেই জেগাখিনিতে তেওঁলোকৰ অলপমান প্ৰব্লেম হয় অলপমান নহয় বহুতেই প্ৰব্লেম হয় আৰু ভাতটো পেলাই থৈছে ইয়াতে এইবোৰ বটল চটল চব পেলাই থৈ দিছে এইবোৰ ভাত পেলাই থৈছে আৰু চাবলৈ আহিছোঁ বেলেগ বেলেগৰ পিকনিকবোৰ খাই দিয়া না আৰু এয়া আমাৰ হৈ গ'ল ব্ৰেকফাষ্ট এয়া আমাৰ মানসী মাহীয়ে খাই আছে চৰি পাহৰিলে চব মোৰ তাতো বাকলি আছে এটা কমলা আছে অকণমান এয়া সকলোৱে মিলি কাটি আছে চব্জি আৰু বলকচোন আগত আছে এয়া এক বাল্টিং চাহ ভিডিঅ'টো বহুত দূৰ আছেতো গতিকে অকণমান চাহ খাই ল'ব পাৰে যদি খায় আৰু এইফালে আমাৰ কাৰিকৰে দালি বনাই আছে আৰু ইয়াতে আছে এখন মীনা বজাৰ অলপ দূৰত আপুনি কি আনিছে আৰু মহাকিয়কে কিনি আনিছে এইখন বটা আৰু এইটো আপোনাৰ বেটলাইট বুলিয়ে কয় দিয়কচোন আৰু এইখন হ'ল পাচি এইখনত 450 টকা আৰু এইখনত 130 টকা এইখনত 80 টকা আপোনালোকে ইয়ালৈ আহিলে কিনিব পাৰে বাহৰে হয় ন চব বাহৰে আছে মাংস Head southwest on Manashi towards Lockdown Road. Oh my god, Manu. আৰু এতিয়া পানীত যাম আমি আৰু আমাৰ চব ফেমিলি মানে গা ধুবলৈ ৰেডি হৈছে পানীত আৰু ইয়াৰ পানীবোৰ ইমান ধুনীয়া চাফা যে তলৰ শিলবোৰো স্পষ্টকৈ দেখা পোৱা যায় আৰু বলক এতিয়া অলপমান নাচ গান কৰিলেও কাৰণ পিকনিকলৈ আহি এইটো নকৰিলে মজাই নাই আৰু বলক আপোনালোকক এতিয়া লৈ যাওঁ এটা বেলেগ ঠাই আৰু এইখন হৈছে মীনা বজাৰ য'ৰ পৰা এই যে দেখাইছিলোঁ বাঁহৰ বস্তুখিনি কিনা বুলি ইয়াৰ পৰা কিনিছিলে আৰু ইয়াৰ আগত হৈ আছে পুলিচৰ গুলী চালনা কৰাৰ ট্ৰেইনিং শুনিলে গুলীৰ শব্দ
ইয়াৰ পৰা দেখিবলৈ পাইছে পাহাৰৰ ওপৰৰ পৰা বগামাটি ভৈৰৱকুণ্ড পিকনিক স্পট এইবোৰ কিমান মানুহ আছে দূৰলৈ চাব সেয়া তাতে আৰু লগতে এইটো মন্দিৰ কি মন্দিৰ হয় নাজানো যাব পাৰিলে এয়াইছে মামী আমাৰ সৰু মামী কেনেকুৱা লাগিছে আহি বহুত ধুনীয়া লাগিছে ইয়ালৈ আহিব পাৰে আপোনালোকে অ'কে থেংক ইউ এইফালে চাওকচোন আমাৰো প্লেচটো ক'ত আছিল পাহৰিলোঁ এই তাতে আছে আৰু এতিয়া হৈ গ'ল আমাৰ সকলো ৰেডি এতিয়া খাব লাগে খালি আৰু আমাৰ খোৱা বোৱা সকলো হৈ গ'ল আৰু আমি এতিয়া যাবলৈ সাজু অলপ কাম আছে যিখিনি কাম বাকী আছে সেইখিনি আৰু এতিয়া দিলোঁ ভৈৰৱকুণ্ডক বিদায় আকৌ কেতিয়াবা অহাৰ আশাৰে আৰু এনেদৰেই হাঁহি ধেমালি নাচ গানৰ মাজেৰে আমাৰ সমাপ্ত হ'ল এই বছৰৰ পিকনিক তো এইটোৱে আছিলে মোৰ আজিৰ ভ্লগ আৰু পিকনিকৰ পৰা আহি পেলাই ৰাতি খুব বেছি ভাগৰ লাগিছিলে সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আৰু তো যিহেতু মই আছিলোঁ মামাহঁতৰ ঘৰত আৰু ৰাতিপুৱাই মই ঘৰত আহিলোঁ মোৰ নিজৰ তো এতিয়া মই ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিম